ছাত্ৰ ছাত্ৰীসকল আগতে আমি যেনেকৈ প্ৰশ্ন কৰিলোঁ এই প্ৰশ্নটো আমি তেনেকৈ কৰিম প্ৰথমে আমি প্ৰশ্নটো লিখি ল'লোঁ ফৰ্মুলা লিখি ল'লোঁ এতিয়া চোৱা মানবিলাক বহাম এইটো হৈছে a1 এইটো a2 a1 হৈ গ'ল 6 a2 হৈ গ'ল এইটো কিমান আছিলে 2 ঠিক আছে 2 এইটো 2 হয় দেই এইটো লাগি 3 নিচিনা লাগিছে এইটো 2 হয় এইটো কাটি মানে ইয়াতে লিখি দিওঁ ঠিক আছে b1 কিমান আছে -3 y লগত যেটো আছে হেতু b1 হয় -3 আৰু এই y লগত একো নাথাকিলে 1 থাকিব ন -1 ঠিক আছে এটো হৈছে c1 এটো c2 তো c1 কিমান 10 আৰু c2 কিমান 9 ঠিক আছে এটা কটাকটি যাব নাই চাও আমি যাব হয় 2 3 গুণ 6 হয় না 2 3 গুণ 6 হয় তো আমি 6 লিখিলাম ঠিক আছে এই মাইনাস কটাকটি যাব ইয়াতো কি থাকিলে সব সংখ্যা তলতে 1 থাকে তো কাৰবা তলত 1 আছে তো হেতু ধৰা ইমান দৰকাৰ নাই লিখিবলে তো আমি 3 এ লিখিব পাৰো 1 তো সব সংখ্যা তলত থাকে যদি 1 2 2 এনেকে আছে না ভাবিবা 1 2 নাই বুলি ইয়াৰ তলত 1 2 আছে খালি এটো দেখি পোৱা নাই ঠিক আছে তো এটো কটাকটি না যায় ছাত্ৰ কল 10/9 আছে কোনো পদ্ধতি কটাকটি না যায় মানে এটো মিলি গল এটো সোয়া ছাত্ৰ-ছাত্ৰীসকল এইটো সমান এইটো হল কিন্তু এইটো সমান এইটো নহল হেকানে এই সমান চিহ্ন আমি কাটি দিলো এইটো সমান এইটো নহয় গতিকে ই সমান্তৰাল হ'ব এনেকুৱা কন্ডিশন থাকিলে সমান্তৰাল হ'ব ন হয় না এইটো কন্ডিশন আছে না a1/a2 b1/b2 সমান নট সমান c1/c2 এইটো হলে সমান্তৰাল হয় হ্যাঁ এনেকুৱা হলে সমান্তৰাল হয় এইটো সমান নহয় তো ই সমান্তৰাল আমি লিখিম দেই বুজি পালা ছাত্ৰ-ছাত্ৰীসকল বুজি পালে কমেন্ট কৰি দিয়া লাইক কৰি দিয়া ভিডিওটো সাবস্ক্ৰাইব কৰি লোৱা